নমস্কাৰ, মোৰ নাম পিংকি শৰ্মা আৰু মই আমেৰিকাত থাকোঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ ব্লগ ষ্টাৰ্ট কৰাৰ কথা, কাৰণ মোৰ অসমত থকা বহুতো বন্ধু বান্ধৱী আৰু ৰিলেটিভছ চিনাকি মানুহে কৈ থাকে যে আমি আমেৰিকাত কি কৰি থাকোঁ, কেনেকৈ থাকোঁ। চ' তাকে ভাবি পেলাই এই ব্লগটো আৰম্ভ কৰিছোঁ। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ'। প্ৰথম দিনাই আজি আপোনালোকক লৈ যাম বুলি ভাবিছোঁ এখন আমেৰিকান গ্ৰ'চাৰী ষ্ট'ৰলৈ, য'ত আমি ৰেগুলাৰলি তাতে গ্ৰ'চাৰী কৰোঁ। ব'লকচোন যাওঁ তালৈ। এয়া আমি পালোহি এতিয়া। ব'লকচোন এতিয়া আমি মল ছুপাৰ মাৰ্কেটখনৰ ভিতৰলৈ যাওঁ। আজি আমি যিখন ছুপাৰ মাৰ্কেটলৈ আহিছোঁ এইখনৰ নাম HEB। আপোনালোকে পিছফালে দেখা পাইছে, এইখন আমেৰিকাৰ এখন চেইন গ্ৰ'চাৰী ষ্ট'ৰ হয়। আৰু HEBৰ ফুল ফৰ্মটো হৈছে হিয়াৰ এভৰিথিং ইজ বিগাৰ। আৰু বেলেগ বেলেগ ঠাইত বহুত HEB আছে। এইখন আমাৰ ঘৰৰ আটাইতকৈ ওচৰত, চ' আমি বেছিকৈ এইখনলৈকে আহোঁ। আহকচোন ভিতৰলৈ যাওঁ, ভিতৰত দেখাম আপোনালোকক কি কি পাওঁ। প্ৰথমে সোমাই আমি এইখিনি ফ্ৰেছ ফ্লাৱাৰ ছেকশ্যনত আছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি ফ্ৰেছ ফ্লাৱাৰ্ছ এইবিলাক বিক্ৰী আছে। আৰু সেইফালে পটেড ধুনীয়া ধুনীয়া প্লাণ্টছ আছে, ইনডোৰ প্লাণ্টছ। চ' এনেকৈ ইয়াত বেলেগ বেলেগ ছেকশ্যন কৰা থাকে। যেনেকৈ সেইফালে যদি চাই পেলাই গোটেই ফ্ৰুটছ এণ্ড ভেজিটেবল ছেকশ্যন আৰু সেইফালে এইখিনি বেকাৰী ছেকশ্যন। আৰু এইফালে মই আপোনালোকক ওচৰলৈ গৈ পেলাই আৰু দেখুৱাম। এইখিনি চব যেনেকৈ অলৰেডি প্ৰিপেয়াৰ্ড মিল, ত' ইয়াৰ পৰা মিলটো আপুনি ডাইৰেক্ট খাব পাৰে মাইক্ৰৱেভ কৰি। সেইফালে আকৌ বেলেগ বেলেগ আপোনাৰ গ্ৰ'চাৰী আছে, যেনেকৈ ধৰক এইবিলাক চিৰিয়েল, ক'ল্ড ড্ৰিংকছ, বেলেগ খোৱা বস্তু বা কছমেটিক্স, এনেকুৱা ধৰণৰ বেলেগ বেলেগ আইটেম বেলেগ বেলেগ আছে। সেইখিনিও মই আপোনালোকক দেখুৱাম। ব'লকচোন এতিয়া অলপ এয়া চাওক, আমাৰ ইয়াৰ কণবিলাহী, অসমৰ কণবিলাহী ইয়াত আমি এনেকৈ পাওঁ। এয়া চব বিলাহী আমি ইয়াত এনেকৈ ঠাৰিয়ে খেতি কিনিবলৈ পাওঁ। খুবেই ফ্ৰেছ ইয়াৰ বিলাহীবিলাক। আৰু আপোনালোকে যদি মন কৰিছে, গোটেই পাচলিবিলাক খুব চাফ চিকুণকৈ ৰাখে। ইয়াত ধূলি মাকতি নাথাকে আমাৰ গাঁও নিচিনাকৈ, সেইকাৰণে ভাল। Thai chili. আমি বিভিন্ন ধৰণৰ আলু পাওঁ। ইয়াতো যেনেকৈ বিৰাটেই ডাঙৰ হয় চাইজটো, তো
ৰাছেট পটেটো বুলি কয়, বহুতেই ডাঙৰ চাইজ। তাৰপিছত এইটো আপোনাৰ ৰঙা আলু, এইফালে হোৱাইট পটেটো, এইটো কালাৰফুল সৰু সৰু আলু, আৰু মিঠা আলু এনেকৈ পাওঁ, এনেকৈ পেকেটতো আহে মিঠা আলু। আৰু এইবিলাক বেলেগ বেলেগ ৰঙা পিঁয়াজ, বগা পিঁয়াজ, এইটো মিঠা পিঁয়াজ, চুইট অনিয়ন বুলি কয়। পাইনএপল, কেঁচা আম, কঁঠাল। ইয়াত বহুতো বস্তু কাটি থোৱা যায়, পাচলিয়ে হওক বা ফ্ৰুটছেই হওক। তো সেইকাৰণে অলৰেডি ধোৱাও থাকে আৰু কাটা থাকে, সেইকাৰণে বহুত সুবিধা হয়। আহকচোন দেখাওঁ মই আপোনালোকক ওচৰৰ পৰা। ব্ৰেষ্ট পিচ বেলেগকৈ পায়, স্কিন, ড্ৰামষ্টিক, লেগ পিচেছবিলাক এনেকৈ পায়। আপোনাক যিটো লাগে হ'ল। এইখিনি মই ৱাইন আৰু বিয়েৰ ছেকশ্যনত আছোঁ। এইখিনি বেলেগ বেলেগ ধৰণৰ ৱাইন আৰু বিয়েৰ পোৱা যায়, আৰু আপুনি টেষ্টো কৰিব পাৰে। টেষ্টিঙো সিহঁতৰ কাৰণে খোলা আছে, টেষ্ট কৰি পেলাই আপুনি কোনটো ৱাইন ভাল লাগে তেনেকৈ ধৰণে কিনিব পাৰে। ৱাইন গাখীৰ এনেকৈ আমি গেলনত কিনো, 1 গেলনত 4 লিটাৰমান থাকে নেকি। দৈ, এইটো ভেনিলা হয়, ৰেগুলাৰ
ছোৱালীজনীয়ে ষ্ট্ৰবেৰী বানানা এইটো পিচ এণ্ড এপল এইকেইটা ফ্লেভাৰ ভাল পায় সেইকাৰণে এইকেইটা লৈছোঁ সৰু সৰু এনেকৈ পেকেটত আহে বাট গ'লেও সুবিধা হয় এইটো মোৰ আটাইতকৈ ফেভৰেট ছেকশ্যন এইটো কছমেটিক ছেকশ্যন আপোনালোকে দেখিছে বিভিন্ন ধৰণৰ কছমেটিক্সৰ পোৱা যায় যিখিনি ছেকশ্যন আছে আপোনাৰ ট্ৰেভেল চাইজ বুলি কয় ইয়াত আপোনাৰ সৰু সৰু চাইজৰ যেনেকৈ ধৰক শ্বেম্পু তাৰপিছত বডি ৱাছ তাৰপিছত বডি লোশ্যন চব সৰু সৰু চাইজত পোৱা যায় যি আপুনি পাৰ্চত কেৰি কৰি লৈ যাব পাৰে সেইবিলাক চব সৰু সৰু ডিঅ'ড্ৰেণ্ট ইয়াত আমি নিজেই বিলিং কৰোঁ চেল্ফ চেকআউট বুলি কয় আপুনি বাহিৰত বেলেগত লাইন পাতিব নালাগে যিখিনি আছিল লাগতিয়াল সকলোখিনি হৈ গ'ল আৰু আচলতে গোটেই ছুপাৰ মাৰ্কেটখন বহুত বেছিয়ে ডাঙৰ এটা ভিডিঅ'ত কভাৰ কৰা অলপ দিগদাৰ হৈ যায় আৰু যদি আপোনালোকে ভাল পালে মোৰ ভিডিঅ'টো চাই তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব তেতিয়া মই আকৌ আপোনালোকলৈ বাকী যিখিনি নেদেখালোঁ সেইখিনি ভিডিঅ' লৈ আহিম চ' আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো থেংক ইউ